মই টিংকু বান্দৰ আজি আপোনালোকক মই বান্দৰৰ জীৱন কেনেকৈ চলে ভ্লগ বনাই দেখাম জয় জুবিন্দা গাইস তেন্তে আজিৰ ভ্লগটো ষ্টাৰ্ট কৰো লাইক এণ্ড কমেন্ট কৰি বহি লওক আজি মোৰ আউটফিটটো চাই লওক হালধীয়া শাৰ্ট আৰু কলা পেন্ট হ্যান্ডসাম লাগিছনে নাই ককচোন আপোনালোকে পিছে ভ্লগটো চাই বেছিকৈ নাহাহিব দেই নহলে পেট বিষ হলে মই ৰিস্ক লোৱাত নাই ৰাতিপুৱা হইলে প্ৰথমে মানুহৰ ঘৰৰ গছত উঠি টাৰ্গেট বিচাৰি ফুৰং টাৰ্গেট নাপালে টিঙত জাপ মাৰি মানুহৰ টোপনি ভংগ কৰোং গাইস আমি গছত জপিয়াই ফুৰো এক্সট্ৰা জিম যোৱাৰ প্ৰয়োজনেই নাই বডি নিজে ফুলি থাকে নহবানো মানুহে আমাক ভয় কৰে নে গাইস দেখিছেনে মামিয়ে বিস্কুটৰ পেকেটটো থৈ ভিতৰলৈ গৈছে বিৰাট ডাঙৰ ভুল কৰিলে মামিয়ে অলপ লাহে লাহে বিস্কুটটো আনিব লাগিব নহলে অলপো শব্দ হলেই মামিয়ে গম পাই যাব মই আহিছো বুলি গাইস মই প্ৰত্যেকবাৰে কিবা হয় কিবা এটা মিস্টেক কৰোৱেই এতিয়া পলাই যোৱাই ভাল নহমলে গুলটি লৈ মামা আহি যাব গাইস মামিক এটা মুছন দি দিও নেকি কেনেকৈ খঙত চাই আছে চাওকচোন নালাগে দিয়ক নহলে কৰবাত পৰিবহে আমাৰো বেয়া লাগে আপোনালোকৰ খাদ্য চুৰ কৰিবলৈ আপোনালোকে নিদিয়া যেতিয়া নিজে লৈ লওঁ কিন্তু জুনে যি নকক আমি কিন্তু বহুত মৰম লগা নহয় নে ৰাইজ ছোৱালীবোৰে আমাক কিয় ভয় কৰে মই তাকে ভাবি নাপাওঁ নেক্সট ব্লগটো অলপ ব্যতিক্ৰম বনাম বুলি ভাবিছো গাইজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব গাইস আজিলৈ বাই বাই নেক্সট ব্লগত আকৌ লগ পাম লাইক এটা মাৰি আপুনিও শুই থাকক অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক